আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আপুনি যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকৰ বাবে অনেক অনেক ধন্যবাদ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অনেক স্বামী স্ত্ৰীৰ মাজত দেখা যায় যে তেওঁলোকৰ মাজত কাজিয়া বিবাদ দেখা যায়। তেওঁলোকৰ পৰিয়ালত অনবৰত অশান্তি। স্বামীয়ে তেওঁৰ পৰিবাৰৰ অলপ ভুলৰ কাৰণে জ্বালা যন্ত্ৰণা কৰি থাকে, বা স্বামীয়ে পত্নীৰ ওপৰত আৰু পত্নীয়ে স্বামীৰ ওপৰত সন্দেহ কৰে। আৰু এনেকৈ সন্দেহ কৰোঁতে তেওঁলোকৰ মাজত ডিভোৰ্চ হয় আৰু শান্তিৰ সংসাৰ ভাঙি যায়। আৰু তেওঁলোক দুয়োৰে ভুলৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালী এতিম হয়। এইটো ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক ক'ব বিচাৰিছোঁ, আপোনালোকৰ মাজত কাজিয়া বিবাদ নকৰিব। আপোনালোকৰ মাজত যদি কাজিয়া থাকে, সেই কাজিয়া কোনেও আপোনাক এক কৰিব নোৱাৰে, আপোনালোক দুয়ো যদি শুদ্ধ নহয়। এইবিলাক বাদ দি মূল ভিডিঅ'লৈ যাওঁ। আপুনি আৰু আপোনাৰ পৰিবাৰৰ মাজত যদি শান্তি নাথাকে, অকল কাজিয়া হৈ থাকে, তেতিয়াহ'লে স্ক্ৰীনত থকা নক্সাটো এখন বগা কাগজত ৰঙা কলমেদি পাক পবিত্ৰ অৱস্থাত লিখিব। এই তাবিজৰ তলত সোঁফালে আপোনাৰ স্বামীৰ নাম আৰু তেওঁৰ দেউতাকৰ নাম লিখিব, আৰু বাওঁফালে আপোনাৰ নাম আৰু আপোনাৰ মাকৰ নাম লিখিব। তাৰ পিছত সেই তাবিজখন পানীৰে ধুই সেই পানী আপোনাৰ স্বামীক খুৱাই দিব। তাৰ পিছত সেই তাবিজখন আপোনাৰ সোঁহাতত ব্যৱহাৰ কৰিব। আল্লাহৰ ৰহমতে দুয়োৰে মাজত মহব্বত বাঢ়ি যাব। এই আছিল আজিৰ ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰক। আজিলৈ ইমানতে। খুদা হাফিজ।